সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিছে নেকি? আপোনাৰ সন্তানে অধ্যয়ন কৰা ব্যক্তিগত বিদ্যালয়ৰ সম্পৰ্কে সাৱধান হওক। অনন্য বিপদ অনিবাৰ্য। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে পেইড পাৰ্চনেল এডুকেশ্যন নম্বৰ বাধ্যতামূলক হ'বলৈ গৈ আছে, যিটো কেৱল মাত্ৰ UGC নম্বৰ থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীবোৰেহে লাভ কৰিব। UGC নথকা কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই পেন নম্বৰ লাভ নকৰিব, যাৰ বাবে আপোনাৰ সন্তানে উন্নত শিক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে। আপোনাৰ আশা সপোন আদি নিমিষতে ধ্বংস হ'ব পাৰে। এইবাৰৰ পৰা শিক্ষা খণ্ডত এক নতুন ব্যৱস্থা সংযোজন হ'ল। সেয়া হৈছে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এটা পেইড নম্বৰ। সেয়েহে লাগিলে চৰকাৰী শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়, UGC প্লাছত সমগ্ৰ ভাৰত ভিত্তিত নিৰ্ধাৰণ হয় এই সংখ্যাটো। স্কুলবিলাকে ষ্টুডেণ্টৰ ডাটা এণ্টাৰ কৰাৰ লগে লগে এই ইউনিক নম্বৰটো সন্নিৱিষ্ট হয়। কোনো ষ্টুডেণ্টৰ পেন নাই মানে সেইখন স্কুলৰ কৰ্তৃপক্ষই সেই ষ্টুডেণ্টৰ ডাটা UGCত অন্তৰ্ভুক্ত কৰা নাই আৰু ভৱিষ্যতে আপোনাৰ সন্তানে উচ্চ শিক্ষাৰ বাবে ভৰ্তি হ'ব নোৱাৰিব অইন বিদ্যালয়ত। যদি আপোনাৰ সন্তানেও UGC নম্বৰ নথকা বিদ্যালয়ত অধ্যয়ন কৰি আছে, তেন্তে সাৱধান হওক। মইদাবাৰীতো বহু বিদ্যালয় আছে যিসমূহত UGC নম্বৰ নাই। গতিকে আজিয়ে বিতংভাৱে জানি আপোনাৰ সন্তানক নাম ভৰ্তি কৰক। মইদাবাৰীৰ পৰা ৰিয়াজুল আকন্দৰ ৰিপৰ্ট, K-Live 365। আজি কিছুদিন আগৰ পৰা নিউজত বা মিডিয়াবিলাকত মানে খবৰ পাই আছোঁ যে যিবিলাক স্কুলৰ মানে ডাইস্কুট নাই, সেইবিলাক স্কুলৰ চৰকাৰে বিহিত কি ব্যৱস্থা ল'ব বুলি শুনি আছোঁ। শুনাৰ পিছত মই নিজে নিজে ভাবি আপোনাৰ সন্তানক লৈ যাতে জীৱনটোলৈ খেলা নকৰিব, এনেকুৱা এটা বিদ্যালয়ত আপুনি নামভৰ্তি কৰাক যোনটো স্কুলত ডাইস্কুট আছে, পেন নম্বৰ পালে আপুনি লগে লগে বিচাৰিলে পাব। সেইখন বিদ্যালয়ত আপোনালোকে সজাগ হৈ সেইবিলাক স্কুল বিচাৰি আপোনালোকে ডাইস্কুট থকা বিদ্যালয়ত আপোনালোকে আপোনাৰ সন্তানক এডমিশ্যন দিয়ক, নহ'লে আগলৈ আপোনাৰ সন্তান বহুত ডাঙৰ বিপদত পৰিব পাৰে। 2015ত মোৰ জাতীয় বিদ্যালয়ৰ আৰ্হিত স্কুলখন চলি আছে। 2016 চনতেই মই ডাইস্কুটখন বনাই পেলাইছিলোঁ। গতিকে চৰকাৰে যি নিয়ম দিছে যেন পেন নম্বৰ, যিসকল বিদ্যালয়ৰ ডাইস্কুট নাই সেইসকলে পেন নম্বৰ নাপাব, এইবিলাক ল'ৰা ছোৱালীক কি গতি হ'ব? গতিকে পেন নম্বৰ যদি নাথাকে, আমি কেইখনমান স্কুলৰ প্ৰধানৰ লগত মই আলোচনা কৰিছোঁ। তেখেতে কৈছে হ'ল নাই, যদি পেন নম্বৰ কোনো ষ্টুডেণ্টে আমাক দিব নোৱাৰে তেনেহ'লে আমি এডমিশ্যন দিব নোৱাৰিম। আপোনাৰ